হাই ফ্ৰেণ্ডছ, মই ৰাতুল আপোনালোকক ক্ৰিকেট আছামলৈ স্বাগত জনাইছো আৰু আপোনালোকে নিশ্চয় গম পাইছে আজি ভিডিঅ'টিৰ টপিক কি হয়। আমি আজি আলোচনা কৰিম কেনেকৈ অসমৰ হৈ ৰঞ্জি ট্ৰফি খেলিব পাৰি। সো আপোনাৰ যদি টেলেণ্ট আছে আপুনি নিশ্চয় ৰঞ্জি ট্ৰফি খেলিব পাৰিব। অকল টেলেণ্ট থাকিলে নহব, কিছুমান সিস্টেম জানিব লাগিব, যিবোৰ সিস্টেমেৰে আপুনি ৰঞ্জি ট্ৰফি খেলিবৰ কাৰণে আপুনি উপযোগী হৈ পৰিব। সো আপোনাক সেই সিস্টেমবোৰ জনাবৰ কাৰণে ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টো আমি বনাইছো। প্ৰথমতে আপুনি এখন ক্ৰিকেট একাডেমি জইন কৰক। ক্ৰিকেট একাডেমি বুলি কওঁতে অসমত বহু কেইখন ক্ৰিকেট একাডেমি আছে, যেনে গুৱাহাটী ক্ৰিকেট কোচিং, বাৰাছাপাৰা ক্ৰিকেট একাডেমি, শান্তিপুৰ ক্ৰিকেট একাডেমি আৰু গৰ্ডন ক্ৰিকেট একাডেমি। এইকেইখন একাডেমিৰ ভিতৰত আপোনাৰ সুবিধাৰ্থে এখন একাডেমি জইন কৰি লওক আৰু প্ৰেক্টিচ কৰি যাওক, হাৰ্ড ৱৰ্ক কৰি যাওক আৰু আপোনাৰ কোচৰ সৈতে আপোনাৰ খেলৰ বিষয়ে আলোচনা কৰক আৰু কথা পাতক। যেতিয়া আপোনাৰ ক্ৰিকেট স্কিল ডেভেলপ হ'ব, তেতিয়া আপোনাৰ একাডেমি টিমত সিলেকশ্যন হ'ব আৰু একাডেমি টিমত সিলেকশ্যন হোৱাৰ পিছত আপোনাক লোকেল টুৰ্ণামেণ্ট খেলিবলৈ দিয়া হ'ব। আৰু যদি আপুনি লোকেল টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন দেখুৱাব পাৰে, তেতিয়াহ'লে নিশ্চয় আপোনাক ডিষ্ট্ৰিক্ট লেভেললৈ খেলিবলৈ দিয়া হ'ব। যদি আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলতো সিলেকশ্যন হৈ যায়, তেতিয়া আপোনাক সেই ডিষ্ট্ৰিক্টৰ হৈ আপোনাক ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট খেলিবলৈ দিয়া হ'ব। তাৰপিছত ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টখন চিলেক্টৰবোৰে ৰিভিউ কৰিব। ৰিভিউ কৰাৰ পিছত যিসকল খেলুৱৈ ভাল পাৰফৰ্মেন্স দিব পাৰিব, আউটষ্টেণ্ডিং পাৰফৰ্মেন্স দিব পাৰিব, সেইসকল খেলুৱৈক ইণ্টাৰ ডিভিজন টুৰ্ণামেণ্টত সিলেকশ্যন কৰোৱা হ'ব। আৰু এই ইণ্টাৰ ডিভিজন টুৰ্ণামেণ্টটো দুটা লেভেলত হয়, এটা হ'ল চিনিয়ৰ আৰু এটা হ'ল জুনিয়ৰ। এতিয়া আপোনালোকৰ প্ৰশ্ন হৈছে যে ৰঞ্জি কেনেকৈ খেলিব পাৰে। টেনশ্যন নল'ব, যি দুটা ভাগ আছে সেই দুটা ভাগৰ পৰা আচলতে ৰঞ্জি সিলেকশ্যন হয়। প্ৰথমটো হ'ল জুনিয়ৰ আৰু দ্বিতীয়টো হ'ল চিনিয়ৰ। জুনিয়ৰটোৰ পৰা আচলতে পাৰদৰ্শিতা অনুযায়ীহে তাক সিলেকশ্যন কৰা হয় আৰু বেছিভাগ সিলেকশ্যন চিনিয়ৰৰ পৰা হয়। আৰু এই সিলেকশ্যনৰ পৰা 30 মেন স্কোৱাড তৈয়াৰ কৰা হয় আৰু এই প্লেয়াৰবোৰক এটা কেম্পলৈ পঠিয়াই দিয়া হয়। আৰু ইয়াৰ পৰা আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ চিলেক্টৰবোৰে 15 জন ফাইনেল কৰে আৰু এই 15 জনে হ'ব আচল ৰঞ্জি প্লেয়াৰ্ছ। আৰু এতিয়ালৈ যদি আপুনি একাডেমি জইন কৰা নাই বা টেনিছ খেলি আছে, তেনেহ'লে টেনশ্যন কৰিব লগা একো নাই, নাৰ্ভাছ হ'ব লগা একো নাই, আপুনি এতিয়াও ৰঞ্জি খেলিব পাৰিব। আৰু ইয়াৰ পদ্ধতিবোৰ হ'ল ক্ৰিকেট এছ'চিয়েশ্যনৰ চিলেক্টৰবোৰে ষ্টেডিয়ামত একোখন ট্ৰায়েল পাতে আৰু এই ট্ৰায়েলবোৰত আপোনালোকে অংশগ্ৰহণ কৰিব আৰু এই অংশগ্ৰহণ কৰি আপোনাৰ যিবোৰ টেলেণ্ট আছে সেই টেলেণ্টবোৰ পাৰফৰ্ম কৰিব। আৰু যদি সদ্যহতে আপুনি যদি পাৰফৰ্ম কৰিব পাৰে, নিশ্চয় আপুনি চিলেক্ট হ'ব আৰু চিলেক্ট হ'লে টেনশ্যন নল'ব, আপুনি নিশ্চয় সেই টিমত সেই দলত ৰঞ্জি খেলিব পাৰিব। উদাহৰণস্বৰূপে মহম্মদ সিৰাজ, তেখেতে টেনিছ খেলিয়ে ক্ৰিকেট জগতত সুনাম কঢ়িয়াইছে। আপুনি যদি টেনিছ খেলি এনেকুৱা এজন ব্যক্তি হ'ব বিচাৰিছে, তেনেহ'লে ট্ৰায়েলত অংশগ্ৰহণ কৰি যাওক আৰু এই ট্ৰায়েলবোৰ ক'ত কেতিয়া কেনেকৈ হ'ব সেইবোৰ নিউজ আপুনি জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত থকা যিটো বেল আইকন আছে সেইটোত ক্লিক কৰি দিয়ক প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে। অ'কে, থেংক ইউ, হেভ এ নাইচ টুডে।